Hey guys, welcome to Pojit Vlogs. Happy Holi সকলোলৈকে হলিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এ মোৰ পিছফালে দেখিছে খুব ধুনীয়া পৰিৱেশ আছে আৰু এইটো দেখিছে মোৰ পিছফালে মন্দিৰ আৰু এই মন্দিৰৰ ওচৰৰ পৰা আপোনালোকক সকলোলৈকে হলিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনটো যাতে ৰঙীন হৈ পৰক তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু এতিয়া হলি খেলিব গৈ আছোঁ মানে সেই ফাললৈ মানে লগৰকেইটাই ফোন কৰি মাতি আছে আৰু এতিয়া খেলিব গৈ আছোঁ আৰু গোটেই দিনটোত কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। হলি ক'ত খেলোঁ কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষৰলৈকে নিজৰ বুলি চাই থাকিব। চবে চাওঁগে আমাৰ গাঁৱৰ পোৱালিবিলাক পুৰা একদম হেৰি হেপী হলি দিয়াচোন হেপী হলি কৃষ্ণ চাওকে গাইছ পোৱালিবোৰ কি মজাকৈ খেলি আছে আৰু আমি সৰু থাকোঁতে এনেকৈ খেলি আছিলোঁ মানে খুব এনজয় কৰিছিলোঁ আৰু এতিয়া সিহঁতে এনজয় কৰি আছে। হেপী হলি টিকলা বাবা সি চাওকা আছে হেপী হলি হেপী হলি হেপী হলি ঐ হেপী হলি কৈ দে হেপী হলি কৈ দে হেপী হলি কৈ দে হেপী হলি ক হেপী হলি ক হেপী হলি কৈ দে হেপী হলি কৈ দে হেপী হলি কৈ দে হেপী হলি বাবা হেপী হলি চাওকে গাই কণী ফাটাই পেলালে ইয়া ইখোবা কণী গোটে চাওকে গাইজ গোটেই মাথাত কণী চণী ফাটাই দিলে একদম পূৰা বেয়া গোন্ধাই আছে আৰু এতিয়া ধুই দিওঁগৈ অলপমান তাৰপিছত আৰু গৈ আছোঁ। তো গাইজ এতিয়া মোৰ কেটিএমখন লৈ এতিয়া গৈ আছোঁ লগৰকেইটাৰ লগত হলি খেলিবলৈ আৰু আপোনালোককো দেখাই আছোঁ আপোনালোকে চাই থাকক। চাওকে দুটামান পোৱালি মোক পূৰা হলি লগাব দৌৰাই ফুৰিছে মই পূৰা সিহঁতৰ পৰা পলাইছোঁ আৰু চাই থাকক আপোনালোকে। So guys, happy Holi! Happy Holi! Kela tur koni kena mangile. Then Happy Holi! তো এতিয়া সেইফালে সিখন গাঁৱলৈ গৈ আছোঁ আৰু সিপিনে লগৰ দুটামান আছে চ' মাতিছে সি দেখি খেলিব গৈ আছোঁ। চাওকে গাইছ এইখন হৈছে মোৰ পঢ়া স্কুলখন ইয়াতে পঢ়িছিলোঁ মানে এইখনে হয়। তুমি মোৰ বুকুতে গোপনে গোপনে আহি চাওকে গাইছ আমাৰ অভিজিত আহি গ'ল কেল जली ना तेरी भी जली ना সো গাইজ হলি বুলি অলপ সেইখন গাঁৱৰ ফালে ঘূৰিব গৈ আছোঁ হে আৰু দে আৰু চাই থাকক। চাওক সেই ইফালে আহি থাকোঁতে এটা ধুনীয়া ৰামকৃষ্ণ মন্দিৰ দেখিলোঁ আৰু আপোনালোককো দেখাই দিছোঁ। তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ তুমি মোৰ বুকুৰ চাওকে গাইছ লগৰকেইটাৰ লগত পূৰা হলি খেলি প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়ি আহি গ'লোঁ আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু সকলোকে বাই বাই দি ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ বহুত ফাকুৱা খেলিলোঁ লগৰকেইটাক বাই বাই দি এতিয়া মই ঘৰলৈ গুচি আহিলোঁ আৰু ভিডিঅ'টো ইমান বনোৱা নহ'ল কিয় গম পাইছেনে এই বাটে ঘাটে পানী বাল্টি নলৈ পূৰা মানে থাকে আৰু এনেকুৱা মোবাইল চোবাইল ভিজি যাব বুলি মানে ইমান ভিডিঅ' বনোৱা নবনালোঁ আৰু যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এতিয়া গা ধুব আহিছোঁ মানে নদী আছে ওচৰতে নদীত গা ধুব আহিছোঁ। চাওক গাইছ এইখনে হৈছে নদীখন আৰু ইয়াতে এতিয়া গাটো ধুই লওঁ আৰু ধুই পেলাই তো গাইছ এতিয়া অলপ হলি বুলি অলপ ঘূৰিব গৈ আছোঁ মানে আগত বন্ধু এটা আহিছে জিন্তু ভাই সি আগত ৰখি আছে আৰু এতিয়া মই গৈ আছোঁ অলপ ঘূৰিব আপোনালোকে চাই থাকক। চাওকে গাইছ ওচৰতে মানে আমাৰ ঘৰৰ ওচৰতে অলপমান দূৰ আৰু মানে এখন পাহাৰ আছে সীতা জখলা চ' আগতে মই ইয়াত ভিডিঅ' বনাইছোঁহে আপোনালোকে সেই ভিডিঅ'টো যাই চাই ল'ব পাৰে। চ' চাওকে আজি আপোনালোকক এটা বহুত পুৰণি বস্তু দেখাই আছোঁ। এইখন হৈছে সীতাৰ ভৰি খোজ যিহেতুকে এইখন হৈছে সীতা জখলা পাহাৰ মানে মানুহে কোৱা শুনিছোঁ যে ইয়াত আগতে ৰাম লক্ষ্মণ সীতা সকলোৱে বাস কৰিছিলে আৰু সেই তেতিয়া দিনৰে হৈছে এইখন সীতাৰ ভৰি খোজ।
আপোনালোকে এই পাহাৰখন দেখিছেনে পাহাৰখনৰ কাষতে থকা সেই মন্দিৰটোৱে হৈছে ৰাম লক্ষ্মণ সীতাৰ মন্দিৰ হয় আৰু সেই মন্দিৰটোৰ পৰা কাষতে থকা নৈখনলৈকে বহুত দীঘলকৈ চিৰি আছিলে সেই চিৰি এতিয়া বাৰু ৰাস্তাবোৰ বনাই দিয়াৰ বাবে সেইবোৰ তলত গ'লগৈ আৰু সেই চিৰিতে উঠা নামা কৰি সীতা দেৱীয়ে নদীৰ পৰা পানী লৈ গৈছিলে আৰু সেই পানীৰে তেওঁলোকে গা পা ধুইছিলে আৰু বহুত কিবা কিবি কৰিছিলে সেইবোৰ বাৰু ইমান মই নাজানো আপোনালোকক যিখিনি জানো সেইখিনিয়ে ক'বলৈ চেষ্টা কৰিছোঁ চাওক সেই এইবোৰ কি ৰং চং ঘঁহি দিছে একদম ইমান চাবোন ঘঁহিছোঁ যোৱাই নাই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ